जोङो गुवाहाटी डिस्ट्रिक्ट आबोब आरो इउबिपिअ गुवाहाटी डिस्ट्रिक्ट आरो दक्षिण गुवाहाटी बर' कसारी महिला कमिटि बे मोनथामजों लोगो नांनानै जितु आहमगाव एलपि स्कुलनि लांगोनायाव साननैनि हाबाफारि लानानै खुंनो लानाय बे कनफारेन्सआव जोंनिया थामथि आबोबा थामथि आरो इउबिपिनिया नैथि आरो बर' कसारीनिया जाबाय सेथि जों बेखौनो नागिरो जे खना खनला बर'फोरा जेराव गुवाहाटीयाव बर'फोर दङ खौसे जाथे ओंखारबोनानै हारिनि जाथे खामानि मावलाङो आरो बिखेखय जोङो बर' आइजोफोरनि सायाव जों नोजोर होदों जे गासैबो बर' आइजोफोरा जयै ओंखारबोनानै जोंनि बर' हारिनि जिफोर आइजो बिथांमोना निजायनि उन्नतिखौ खामानिखौ जाथे मावलाङो लेखा फरायावनो जा गासैबो बिथिङाव जाथे गोख्रों जायो बर' आइजोफ्रा बेखौ जों आखायाव लादों आरो ओमफ्राय जों कमिटिखौ सेफायनानैहाय पुराना कमिटिखौ सेफायना गोदान आफादखौ जों दाफिननाय जाबाय बेयावहाय जोङो माखासे गोरों गोरा आइजोफोरखौ जों सख'नानै होनाय जादों जाहाथे बिथांमोननि जुगेदि जोङो आरो जाहाथे जोंनि संगठना गोख्रों जायो बिनिखायनो जोङो थारमाने गोगोमै जिथु दा माने गोदान आफादखौ जों दाफिनदों बडिखौ होदों बेयावहाय माने गोरों गोरों आइजोफोरखौनो जों सोनानै होदों आरो जों आसा खालामदों बिथांमोना जाहाथे समितिखौ जों खौ मोजाङै जाहाथे सालायलांनो हागोन गोख्रों खालामनो हागोन होननानै आं मिजिंथिदों आरोखि আজি আমি মানে হেৰি যিটো কালি গ'ল কালি যোৱাত আমি হেৰি প্ৰতিনিধি সভা বহিলোঁ প্ৰতিনিধি সভাত আমি মানে হেৰি আমাৰ পুৰণি কমিটি হেৰি ভংগ কৰি নতুন কমিটিটো আমি গঠন কৰিলোঁ তাৰপিছত আজি আৰু মানে আমাৰ যিটো হেৰি খোলা মঞ্চত যিটো হ'ব সাহিত্য হেৰিৰ এয়া মুকলি সভা সেইখিনিত মানে আমি কিবা মানে যিখিনি হেৰি কৰিব লাগে আগবঢ়াই নিব লাগে আমি সকলোৱে মিলি আগবঢ়াই মানে এই হেৰিখন মানে সভাখন চলাই নিয়াৰ বাবে আশা কৰিম আজি আমি ইয়াতে তিনিটা সংগঠন মিলি আমি অধিৱেশন অনুষ্ঠিত কৰিছোঁ এটা হৈছে আমাৰ কামৰূপ গণমঞ্চ আৰু এটা হৈছে গুৱাহাটী ডিষ্ট্ৰিক্ট কমিটি আবব গুৱাহাটী জিলা বড়ো মহিলা কল্যাণ পৰিষদ আৰু এটা হৈছে দক্ষিণ গুৱাহাটী বড়ো কছাৰী মহিলা সমিতি এওঁলোকে লগে আমি একেলগে লগ মিলি আমি ইয়াতে আজি দ্বিতীয় দিনীয়া কাৰ্যসূচী কনফাৰেন্স অনুষ্ঠিত কৰিছোঁ এইটোৱেই উদ্দেশ্য যে আমাৰ গোটেইখিনি তিনিটা সংগঠনে মিলি বড়ো জাতিটো যাতে আমি একলগ হৈ উন্নতি পথত আগবঢ়াই লৈ যাব পাৰোঁ একলগ হৈ আমাৰ যিবিলাক কৰণীয় সেইবিলাক যাতে আমি কৰিব পাৰোঁ যিটো আমাৰ লক্ষ্য আমাৰ যিবিলাক আমাৰ পাবলগীয়া বস্তু আমাৰ বহুতো বস্তু আমাৰ আনে কাঢ়ি নিছে সেইবিলাক যাতে আমি নিজে উপভোগ কৰিব পাৰোঁ আমাৰ জাতিক যাতে আমি সহযোগিতাৰে আমি সেইখিনি দুখীয়া শ্ৰেণীৰ মানুহখিনিক বা অশিক্ষিত মানুহখিনিক যাতে আমি সহায় কৰি যাব পাৰোঁ এই উদ্দেশ্যেই আমি আমাৰ সংগঠনবিলাকে একলগ হৈ আজি ওলাই আহিছোঁ আৰু সেই উদ্দেশ্যেৰে আজি আমি ইয়াতে একলগ হৈ কনফাৰেন্সখন পাতিছোঁ